পুৰ কাৰিগাঁৱত আজি নতুন পদ্ধতিত আলু খেতি কৰা হৈছে আৰু এয়া মানে পদ্ধতিটো হৈছে ধানৰ নৰাত আলু খেতি কৰা হৈছে। বহুত সুবিধাজনকভাৱে এইটো খেতিটো কৰিব পৰা যায় আৰু আলু এতিয়া আজি খন্দা হৈছে আৰু ইয়াত উৎপাদনৰ ৰেটটো বহুত উন্নত হয় আৰু এইটো কৰিছে আমাৰ কৰ্ণপুৰ কাৰিগাঁৱৰ পবিত্ৰ শইকীয়া পুণ্য কোঁৱৰ সহযোগত সকলোৱে মিলি জুলি শইকীয়া যুগৰ পৰিয়ালত সকলোৱে মিলি জুলি খেতিটো কৰা হৈছে। এগ্ৰিকালচাৰ এপাৰ্ডৰ পৰা এই আলুৰ সঁচটো পোৱা হৈছে। তেওঁলোকে বিভিন্ন প্ৰকাৰে তেওঁলোকে আমাক সহায় সহযোগ কৰিছে। প্ৰতি মুহূৰ্ততে আলুটো কেনেকৈ উৎপাদন কৰিব পৰা যায়, কেনেকৈ কিমান সাৰ প্ৰয়োগ কৰিব পৰা যায়, সকলো পদ্ধতিত তেওঁলোকে সহায় সহযোগ কৰি আছে। সেইফালৰ পৰা আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকেও এই পদ্ধতিটোৰ বিষয়ে আগত জানিবৰ কাৰণে পবিত্ৰ শইকীয়া হওক বা আমাৰ পুণ্য কোঁৱৰ হওক যোগাযোগ কৰিব পাৰে। ধন্যবাদ। যিমান লাগে লৈ যা না, মই দি দিছোঁ আলুবোৰ।